ধাৰাসাৰ বৰষুণক নেওচি বজাৰৰ পৰা এটা কঁঠাল কিনি লৈ আহিছোঁ। আজি কঁঠালৰ চব্জি খাম বুলি ভাবিছোঁ। গতিকে কঁঠালৰ চব্জি কেনেদৰে বনাইছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। আপুনি বাৰু কঁঠালৰ চব্জি খাই ভাল পায়নে? নিশ্চয় আপুনিও মোৰ দৰে কঁঠাল খাই ভাল পোৱা মানুহ। পকা কঁঠাল, কঁঠালৰ গুটি, কঁঠালৰ চব্জি সকলো মোৰ প্ৰিয়। কিন্তু এতিয়া বজাৰৰ পৰা কঁঠাল কিনিবলগীয়া হোৱাত অলপ দুখ লাগে। এটা সময় আছিল আমি বজাৰৰ পৰা কঁঠাল কিনিবলগীয়া হোৱা নাছিল। আমাৰ ঘৰতেই কঁঠাল আছিল। কিন্তু এতিয়া বান্দৰৰ যি উপদ্ৰৱ হৈছে আমাৰ অঞ্চলত, কঁঠালটো বাদেই দিয়ক, কঁঠালৰ গছডালো জীয়াই থাকিব নিদিয়ে। বাকী ভিডিঅ'ত দেখাৰ দৰে অতি সাধাৰণভাৱে মই কঁঠালৰ চব্জিখন বনাইছোঁ। কঁঠালৰ চব্জি বনাবৰ বাবে বিশেষ একো ব্যৱস্থা কৰা নাই, মাত্ৰ কঁঠালখিনি কুকাৰত দি ভালদৰে বইল কৰি লৈছিলোঁ, যিটো আপুনি ইতিমধ্যে দেখিছে। কেৰাহীত তেল গৰম কৰি লৈ এটা পিঁয়াজ ভালদৰে কুটি তাক ফ্ৰাই কৰি লৈছোঁ, শুকান জলকীয়া দিছোঁ, ডালচেনি দিছোঁ আৰু তাৰপিছত এতিয়া কঁঠালখিনি দি বইল কৰি লোৱা কঁঠালখিনি দি ভালদৰে ফ্ৰাই কৰিছোঁ, ভাজি লৈছোঁ আৰু তাত এতিয়া হালধি আৰু নিমখ সোৱাদ অনুসৰি দি লৈছোঁ। এই সময়খিনিতে মই আপোনালোকক জনাওঁ যে বাহিৰত ধাৰাসাৰ বৰষুণ, আৰু বাহিৰত যিটো সময়ত ধাৰাসাৰ বৰষুণ দি আছে সেইটো সময়ত এটা গান শুনি লৈ এনেদৰে কঁঠালৰ চব্জি বনাই আছোঁ। এই সময়খিনিতে অলপ আদা নহৰু পিচি লৈছিলোঁ, সেইখিনি ইয়াতে দি লৈছোঁ আৰু ভালদৰে ফ্ৰাই কৰি আছোঁ। আৰু তাৰপিছত অলপ পানী দি লৈছোঁ, মই গৰম পানী দিছোঁ, ভালদৰে উতল আহিব দিছোঁ। আৰু তাৰপিছতে ইয়াত অলপ ধনিয়া কাটি লৈছিলোঁ, এই ধনিয়াখিনি পেলাই দিছোঁ আৰু লগতে ঘৰতে এনেদৰে পিচি লোৱা গৰম মছলা অলপো ছটিয়াই দিছোঁ। এয়া মই খাই ভাল পোৱা কঁঠালৰ চব্জি। পিছে কঁঠালৰ চব্জিখন দেখি আপোনাৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।